পোনপ্ৰথমে আমি ৰাজ্যলৈ অসমবাসী ৰাজ্য তথা বৃহৎ গোৰেশ্বৰবাসী ৰাজ্যলৈ গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু তৰফৰ পৰা সমাগত অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ হেতু সমন্বয়স্থলী গোৰেশ্বৰ প্ৰতি বছৰে উদযাপন কৰি অহা হৈছে গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু। আৰু এইবেলিও আমি অহা 1, 4 আৰু 5 বহাগত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 59 সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু ইতিমধ্যে আমি প্ৰস্তুতি চলাই আছোঁ। আমাৰ এইবেলি এই 3 দিনীয়া কাৰ্যসূচীৰ 1 বহাগত আমি ৰাতিপুৱা 9 বজাত পতাকা উত্তোলনৰ কাৰ্যসূচীৰে আমি আটাইকেইদিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিম। তাৰপিছতে আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী সামৰণিৰ পিছতেই আমি গোৰেশ্বৰ অঞ্চলৰ কেইবাগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক ইতিমধ্যে আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলক আমি এইবেলি বিহুত বিশেষভাৱে উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ব। আৰু লগতে আমি সেই আমন্ত্ৰিত বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰিম। আৰু এই কাৰ্যসূচী সমাপনৰ পিছতেই আমি কণ ল'ৰা ছোৱালীৰ মাজত তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাৰ চলি থকাৰ সময়তে আমি এইবেলি পোনপ্ৰথমবাৰৰ বাবে গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ অতীত আৰু বৰ্তমানৰ আলোকপাত এই শীৰ্ষক বিষয়ৰ ওপৰত আমি এখনি আলোচনা চক্ৰ ৰাখিছোঁ। আৰু এই আলোচনা চক্ৰ অংশগ্ৰহণ কৰিব আমাৰ গোৰেশ্বৰৰ প্ৰাক্তন সভাপতি সম্পাদক লগতেই আমাৰ এই গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ যিসকল জন্মদাতা আছিলে বৰ্তমান আমাৰ জীৱিত সেই আটাইসকল ব্যক্তিক ইতিমধ্যে আমি আমন্ত্ৰণ কৰিছোঁ। আৰু যিসকল ইতিমধ্যে আমাৰ আমন্ত্ৰণ পোৱা নাই আমি সেইসকলকো আমি আমন্ত্ৰণ জনাম। এই কাৰ্যসূচী চলি থকাৰ পিছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা চলি থাকিব। এই কাৰ্যসূচীৰ পিছত আমাৰ সন্ধিয়া আমি কেইবাগৰাকী গোৰেশ্বৰৰ বিশিষ্ট ব্যক্তিক লৈ আমি বন্তি প্ৰদান কৰিম। আৰু বন্তি প্ৰদান কাৰ্যসূচীৰ পিছতে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰিব। তাৰপিছতে আমাৰ কিছু কাৰিকৰী অসুবিধাৰ হেতুকে আমি 2 আৰু 3 বহাগত কাৰ্যসূচী স্থগিত ৰাখি আমি পুনৰ 4 আৰু 5 বহাগত আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। 4 বহাগত আমি আবেলি 5 বজাত মুকলি বিহু প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু এই মুকলি বিহু প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে মুখ্য দ্বাৰ উন্মোচন কৰিব 30 নং গোৰেশ্বৰ পৰিষদ সমষ্টিৰ MCLA সন্মানীয় পবিত্ৰ কুমাৰ বড়োদেৱে। আৰু এই মুকলি প্ৰতিযোগিতাৰ মাজভাগতেই আমাৰ উদযাপন সমিতিৰ দ্বাৰা প্ৰকাশিত প্ৰতি বছৰেই আমি প্ৰকাশ কৰি অহা স্মৰণিকা গামখাৰু এইবেলিও আমাৰ উন্মোচন কৰা হ'ব। আৰু এই স্মৰণিকা গামখাৰু উন্মোচন কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ প্ৰাক্তন সম্পাদক সন্মানীয় মানসজ্যোতি শৰণীয়াই। আমাৰ সৌভাগ্য এই মুকলি বিহু প্ৰতিযোগিতাত আমাৰ কেইবাগৰাকী আমি বিশিষ্ট ব্যক্তিক আমি অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ। আমাৰ এই মুকলি বিহু প্ৰতিযোগিতাত আমাৰ স্মৰণিকাৰ দাতা অৰ্থাৎ এইবেলি আমাৰ স্মৰণিকা গামখাৰু আগবঢ়াইছে আমাৰ আটাইৰে শুভাকাংক্ষী বৰ্তমান গুৱাহাটী নিবাসী বিশিষ্ট ব্যৱসায়ী সন্মানীয় মাধৱ ডেকাৰ উপৰিও আমাৰ এই মুকলি বিহু প্ৰতিযোগিতাত অতিথি হিচাপে উপস্থিত থাকিব আমাৰ বৰ্তমান মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। উপস্থিত থাকিব আমাৰ MCLA প্ৰাক্তন EM গণেশ কছাৰী মহেশ্বৰ বসুমতাৰী আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আৰু ইতিমধ্যে আমাৰ এই মুকলি বিহু প্ৰতিযোগিতাত এইবেলি আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও আগশাৰীৰ দলেই মুকলি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ সৈতে যোগাযোগ কৰিছে। সৌভাগ্যৰ কথা ইতিমধ্যে আমাৰ লগত শিৱসাগৰ, তিনিচুকীয়া, তামোলপুৰ, নলবাৰী, গুৱাহাটী আদি কৰি বিভিন্ন ঠাইৰ কেইবাটাও আগশাৰীৰ দলে আমাৰ লগত যোগাযোগ কৰিছে। আৰু এই লগতে আমি
প্ৰতিটো দলৰ জ্ঞাতাৰ্থে আমি আমাৰ মুকলি বিহু প্ৰতিযোগিতাৰ চমুকৈ আমি পুৰস্কাৰসমূহ অৱগত কৰিব বিচাৰিছোঁ। আমাৰ এইবেলি মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় দল নগদ ধন থাকিব 15,000, 12,000 আৰু 10,000 টকা। ইয়াৰ উপৰিও আমাৰ শ্ৰেষ্ঠ বিহুৱা, শ্ৰেষ্ঠ বিহুৱতী, শ্ৰেষ্ঠ গগনাবাদক, শ্ৰেষ্ঠ পেঁপাবাদক, শ্ৰেষ্ঠ ঢুলীয়া, শ্ৰেষ্ঠ কণ্ঠশিল্পী পুৰুষ আৰু মহিলা দুয়োটা সিদ্ধান্ত থাকিব। এনেদৰে আমাৰ সৰ্বমুঠ 11টাকৈ আমাৰ পুৰস্কাৰ থাকিব। আৰু এই মুকলি বিহু প্ৰতিযোগিতা সামৰণিৰ পিছত 5 বহাগত আমাৰ 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব। আমি এইখিনিতে আমি জনাবলৈ পাই আনন্দিত হৈছোঁ যে এইবেলি আমাৰ এই 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত আমি আমন্ত্ৰণ কৰিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীক। আৰু ইতিমধ্যে প্ৰিয়ংকা ভৰালীয়ে আমাৰ গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুত তেখেতৰ সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে ইতিমধ্যে আমাৰ সৈতে চুক্তিবদ্ধ হৈছে। গতিকে আমি এই চকতে আমি ধন্যবাদ জনাম আমাৰ এইবেলি গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুত বিশেষভাৱে আমাৰ সৈতে দিহা পৰামৰ্শ দি থকা, লগতে আমাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাক যিকোনো সময়তে সাহস দি থকা আমাৰ ৰাজ্যিক সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ ভৱেশ কলিতা, BTCৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। আৰু এই অৰূপ কুমাৰ দে আমাৰ 5 বহাগৰ যি সাংস্কৃতিক সন্ধিয়া মঞ্চ উদ্বোধন তেখেতে কৰিব। আৰু এই সাংস্কৃতিক সন্ধিয়া মঞ্চ উদ্বোধনত মুখ্য অতিথি উপস্থিত থাকিব আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা, লগতে BTC ইয়াম প্ৰবীত অৰণীন নাৰ্জাৰী, ইউজদান হাজদা আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। গতিকে আমি আজি উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজৰ প্ৰতিদিনত প্ৰতিটো কাৰ্যসূচীত আন্তৰিকতাৰে আমি সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ।